কিন্তু আমাৰ বয়জক আগবাঢ়ি গৈছেগে বয়জক কেচ আপ কৰিব লাগে অলৰাইট ৰোলাৰ কোষ্টাৰত ৰাইড কৰি থকা নিচিনা হৈছে গোটেই হাত ভৰি গোটেই ধূলি ধূলি চোলা অৱস্থা চোৱা এইবিলাক গোটেই ধূলি ধূলি দেখিছা কি হ'ল ঘূৰি আহিলা हमसे नहीं होगा बोले हेलमेट सेलमेट पिन्ही গৈছে গোটেইকেইটি ভৰি কপতা হে গাইস ভৰি কপতা হে राम 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 ते फुट जा गोबर के लेबे लागे ए নহয় মই পটকে ধেমালিয়ে কৈছিলো গুছি গল গোবৰ লেবে 1 2 3 পানী জানা দিতে Hello guys, welcome back to my YouTube channel again. Hope all are you doing absolutely well. So boys, আজি Sunday আৰু গম পোৱা Sunday আমাৰ কি হয় Sunday right. তো আজি আমি গৈ আছো নেফানি। তো নেফানি মানে উৰিয়াম ঘাটৰ নেফানি বুলি জেগাত আছে। তো তাতে আমি গৈ আছো আজি। তো আমি এতিয়া বৰ্তমান ইয়াৰ পৰা 4টা ওলাইছো আৰু বৰহলাত গৈ নিৰঞ্জন লগ হ'ব আৰু এইটো ৰাস্তা মানে অৱস্থাই নাই এইটো ব্লগ কৰিও শান্তি লগা নাই তোমালোকৰ চাইও শান্তি লগা নাই চাগে। তো ডাইৰেক্ট বৰহলাত লগ পাই আছো বলা। অলৰাইট গাইস, তো এতিয়া আমি আহি পালো বৰহলা আৰু বৰহলাতে এতিয়া দেখিছা এই আমাৰ লাইন আপ। তো আৰু দুজনমান আহিবলৈ আছিলে মানে এই এজনৰ কিবা বাইক ষ্টাৰ্ট নোহোৱা হ'ল তাৰপিছত বাকী আমাৰ লগত এইকেইখন আছে MT R15 FG হিমালয়ান হিমালয়ান নহয় স্ক্ৰেম আৰু মোৰ ভাগৰ ৰিঅ' আৰু ব্ৰ আজি ফাৰ্ষ্ট টাইম লগ হৈছে ন আমাৰ লগত হয় নাই আগতে দেখিছোঁ বাইক নতুন বাইক ল'লে এইবিলাক কংগ্ৰেচুলেশ্যন তো সিমানে কথা আৰু বলাই দিয়া মটৰ ব্লগত চুইচ কৰোঁ এণ্ড দেন গৈ থাকোঁ আৰু লেটছ গো অলৰাইট গাইজ তো এতিয়া আমি ফাইনেলি ওলাই দিলোঁ ডেষ্টিনেশ্যনলৈ আৰু আমাৰ ডেষ্টিনেশ্যনলৈ ইয়াৰ পৰা আছে 70 কিলোমিটাৰ আৰু আমাৰ মানে কি হয় ছানডে ৰাইডটো প্ৰত্যেকটো ছানডে ৰাইডতে ভাবোঁ আমি 10টামান বজাতে ওলাম কিন্তু প্লেন কৰি এতিয়া চোৱা 11:44 হৈ গ'ল ফাইনেলি এতিয়া ওলাইছোঁ এণ্ড বয়ছ আজি মই আকৌ হেণ্ড স্লিপ এযোৰ অৰ্ডাৰ কৰি থৈছিলোঁ আহি গ'ল ফাইনেলি মানে ৰাইডত গ'লে এই হেণ্ড স্লিপটো লাগেই মানে যদি মানে হেণ্ড স্লিপ নিপিন্ধা ন তোমাৰ হাতখনৰ মানে কালাৰে চেঞ্জ হৈ যাব যোনডোখৰলৈকে টি চাৰ্ট পিন্ধিবা এইডোখৰলৈকে বগা ভিতৰডোখৰ এইডোখৰ ক'লা হৈ যায় এনেই ক'লা হেণ্ড স্লিপ যদি নিপিন্ধাকে মানে ৰাইডত গুচি যায় আৰু ক'লা হৈ যায় হাত আৰু আগত আমাৰ MT-15 নিৰঞ্জন আৰু তুলিক্য গৈ আছে MT-15 এইখন মানে একদম ব্ৰেণ্ড নিউ কালি আনিছেহে লিনকেইটা মাৰি ভাল লাগে কিন্তু দেই ক'ব লাগিব মই প্ৰথম যেতিয়া মানে ডিউক 390 পৰা এইখনলৈ আহিছিলোঁ ন তেতিয়া মানে মোৰ লিন মাৰিবলৈ ইমান এইখনত ভয় লাগে হ'লে ফুটপেকডাল মানে টাচ হৈ যাব যেন লাগে কিন্তু আজিকালি মানে সেইটো প্ৰব্লেম গ'লগৈ আৰু আজিকালি পূৰা হাত বহি গ'ল আজিকালি মানে এইখনত লিন মাৰি ভাল লাগে তো বয়জ আমাৰ গ্ৰুপটোত দেখিছা মানে আমাৰ গ্ৰুপটোত ন লাহে লাহে মানে য়ামাহাই কব্জা কৰি গৈ আছে আৰু তো চোৱা গোটেইখিনি য়ামাহা এখনহে আছে মানে অকল ৰয়েল এনফিল্ড আমাৰ গ্ৰুপটোত প্ৰায়ভাগ মানে য়ামাহা বাইকে আহি গ'ল আজিকালি অলৰাইট আমাৰ বয়জ আগে বাঢ়ি গ'লগৈ মানে আৰু এইটো ৰাস্তাত মানে একদম সাৱধানে যাবলগীয়া হয় দেখিছা ৰাস্তাটো সৰু আৰু গৰু ছাগলী শুই থাকে কিন্তু আমাৰ বয়জক আগবাঢ়ি গৈছেগে বয়জক কেচ আপ কৰিব লাগে অলৰাইট এণ্ড গাইছ আজি গৰমটো এনেকুৱা পৰিছে ন মানে মৰ্ণিং একদম বৰষুণ কিন্তু এতিয়া এনেকুৱা গৰম ফাটি গৈছে আৰু আমাৰ বাইকখিনি দেখুওৱা হোৱা নাই নহয় তোমালোকক দেখাইছোঁ চোৱা গোটেইখিনিকে এখন MT এইফালে গ'ল FG আগত আছে হিমালয়ান স্ক্ৰেম এণ্ড আগত আছে অভিলাষ দা অলৰাইট বয়জ তো এতিয়া জামুগুৰি পাই গ'লোহি আৰু ইয়াৰ পৰা আছে বৰপথাৰ 16 কিলোমিটাৰ তো বহুত দেৰি মূৰত এতিয়া এটা ভাল ৰাস্তা পাইছোহি আৰু এইডোখৰ একদম পূৰা এতিয়া ফিল ল'ব লাগিব মানে পাপন ভাই জোচ আৰু এইফালে চাচি গছ দেখিছা পূৰা চাচি গছ এইবিলাক চব যিমান দেখিছা আৰু R15 যেতিয়া মানে VV-য়ে কিক ইন কৰে ন তো তেতিয়া মানে এইখন বাইক চলোৱা বেলেগ এটাই মজা অলৰাইট গাইজ তো এতিয়া বৰপথাৰ পাই গ'লোহি আৰু এইখিতে মানে আমাৰ এজন ছাবস্ক্ৰাইবাৰ মিত্ৰ লগ কৰিম কৈছিলে মানে আমাৰ লগত ৰাইডত জইন কৰিব তো তাক ফোন এটা কৰি লওঁ এইখিতে অলৰাইট গাইজ তো বৰপথাৰ পাই গ'লোহি আৰু এইখিতে এতিয়া অকণমান দেৰি ৰখিছোঁ আৰু এইফালে পানী চানি লৈছোঁ ন আৰু এইফালে PS-ৰ কি হ'ল আঁঠুত গেষ্ট্ৰিক হৈছে ভাত খোৱা বুলি আবে চালে গাইজ তো এইখিতে আমাৰ দুজনমান লগ হৈছে এইফালে NS-ত যুৱৰাজ আৰু তেওঁৰ কোনোবা ফ্ৰেণ্ড আৰু এইফালে এখন হৈছে N160 তো এইখন বাইক এতিয়া জইন হৈছে আমাৰ লগত যুৱৰাজ দুৱাৰা তোমাৰ পিণ্টু গগৈ আৰু তোমাৰ নামটো বিতুপন ন তোমাৰ চম্পক অ'কে অলৰাইট বয়জ তো এতিয়া আমাৰ ৰাইড ষ্টাৰ্ট হৈ গ'ল তো এতিয়া মেইন নেফানি পিকনিক প্লেচলৈ যাম আমি গেছ তো অথনিবা মানে আহিয়ে আছোঁ এনেকৈ ৰাস্তাই আহিয়ে আছোঁ কিন্তু আৰু মেইন ডেষ্টিনেশ্যন কিমান দূৰত আছে আই হেভ ন' আইডিয়া মেন খেলে দেখাই দিছে মানে আমাক দেখি জোচে উঠি গ'ল সিহঁতৰ এণ্ড গাইজ এইখিনিত কিন্তু পাব্লিক ৰিয়েকশ্যন কিছু পৰিছে তো চোৱা চবেই একদম ডাইৰেক্ট মানে ঘূৰি চাইছে কি হ'ল সিহঁতৰ গাইজ এইখিনি আমাৰ মানে অকণমান খেলি মেলি এটা হ'ল তো মানে আমি এইফালে আহি এনেকৈ সৰু পথাৰ হ'ব এপাক ঘূৰিবলগীয়া হ'ল মানে এতিয়া আজিকালি মানে গৰম মানে লাষ্টত ঠাণ্ডা খাইছোঁ ফেণ্টা খাম যুৱৰাজ সিং আৰু ই চোৱা ককটেইল খাইছে স্প্ৰাইট আৰু ফেণ্টা মিক্স কৰি ককটেইল খাই দিছে দেই তোমাৰ কালাৰটো বেলেগ লাগিছে আৰু আমাৰ নাই মিলা যে আমাৰ গম পাইছে আৰু দেখিছা কালাৰ ডিফাৰেঞ্চ समझ रहे हो ओके गाइस फाइनली অফৰোডিং এতিয়া অফৰোডিং হ'ব মানে ৰাস্তাটো চোৱা জাষ্ট মানে গোটেই ধূলি কৰি থৈ গৈছে সিহঁতি আমাৰ লগত এতিয়া চবচে স্ক্ৰেমখনে আৰাম পাইছে
অ'কে ৰাস্তা দেখিছা চফা বাইকখন চোৱা ইমান ধুনীয়াকৈ ধুই আনিছিলোঁ ৱাও বিউটিফুল A few minutes later গাইছ আজি অফৰোডিংটো মানে এনেকুৱা হৈছে মানে গোটেইখন ৰোলাৰ কোষ্টাৰত ৰাইড কৰি থকা নিচিনা হৈছে গোটেই হাত ভৰি গোটেই ধূলি ধূলি মই পিছ পৰি গ'লোঁ আগবাঢ়িব লাগিব এইবাৰ ধূলি খোৱা মানুহক আগবাঢ়িবলৈ চোলা অৱস্থা চোৱা এইবিলাক গোটেই ধূলি ধূলি দেখিছা আৰু এইখিনি আমাৰ প্ৰাচুৰ্য ভাই ৰখি আছিলে ই বহুতে প্ৰাচুৰ্য আৰু কৌশিক এতিয়া আছে এখন হেংগিং ব্ৰিজ আৰু ইয়াতে এতিয়া যাব লাগিব মোৰ মানে এইবিলাকত যাবলৈ ভয় লাগে যিটো কপে ন গাড়ী নিকাল ওলাই পৰিবি এইফালে হিলি আছে যে বোলে হেংগিং ব্ৰিজ হিলিবই সি নাযায় আৰু গম পালোঁ কি হ'ল ঘূৰি আহিলা হামছে নেহি হোগা বোলে হেলমেট চেলমেট পিন্ধি গৈছে গোটেইকেইটি ফিটাডাল লগাই নল'বিহে পানীত পৰিলে সাঁতুৰিব নোৱাৰিবি হেলমেট পিন্ধি दिल पे पत्थर रख के मैंने ब्रिज में आ गया बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे ये रखो এটা ভয় লাগিছে राम 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 जय श्री राम भोरी कोपता है गाइस भोरी कोपता है মাজত ভয় লাগে হয় নাই এইকেইজনক চোৱা পুৰা এক্সপালছ লৈ একদম পুৰা ফুল অফৰোডিং হেৰি অফৰোডিঙৰ ৰিয়েল মজা লৈছে অলৰাইট গাইছ তো এতিয়া আমি সেইডোখৰলৈ যাওঁ অকণমান নদীৰ কিনাৰলৈ যাওঁ মানে তো পুৰা অফৰোডিং কৰি যাব লাগিব ৱাও আৰু এইখিনিত চোৱা নাই পানীটো কেনেকুৱা সোঁতত গৈছে মানে বহুত ওপৰলৈকে উঠি গৈছে অলৰাইট গাইছ তো ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই গ'লি আৰু ডেষ্টিনেশ্যনটো চোৱা এক জেগা আৰু এইটোৱে জেগাটো চোৱা অকণমান আগলৈ গৈছোঁ এইফালে বাইক আনে বাৰু কিন্তু মোৰখন সেই তাতে থৈ আহিছোঁ পাছত যাওঁ গা ধোৱাগৈ নেকি আমাৰ এতিয়া বাইক এইবিলাক পাৰ্কিং হৈছে ফটোশ্বুট হ'ব এইখিনিত আৰু এখন সোমাবচোন আৰু এইবিলাক বাইক চব পাৰ্কিং হৈ গ'ল চালিয়াকৈ আৰু আমাৰ আজিৰ লাইন আপটো এইটোৱে চাই লোৱা অলৰাইট গাইছ তো এতিয়া চব ফটোমাত বিজি দেখিছা আমাৰ এইবিলাক বইজ আৰু এইবিলাক ফটোশ্বুট হৈ আছে আৰু ভিউটো চোৱা না জাষ্ট একদম চালিয়া ভিউ এটা আহি আছে মানে ৱাও ই বৰ বেছি কৰিছে চাওক চাওক গৈ পালে চাওক অলৰাইট গাইছ তো এতিয়া আমি ইয়াৰ পৰা ওলালোঁ আৰু এতিয়া মানে চিধা ঘৰ যাম আৰু বহুত দেৰি হৈছে 5:45 ইয়াতে হৈ গ'ল মানে তো গাইছ আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ আৰু বেছি দেৰি কৰি থাকিলেও মানে বহুত লেট হৈ যাব ন আৰু এইটো ৰাস্তাত ধূলি তোমালোকে দেখাবলৈ একো নাই তো গাইছ আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভিডিঅ'ত চাই ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা চেনেলত যদি নতুন দেন ছাবস্ক্ৰাইব কৰিবা তো বাই বাই গাইছ নেক্সট ভিডিঅ' টিল দেন বাই বাই